সুপ্ৰভাত বন্ধুসকল, আজি আমি পুৱাই ওলাইছোঁ। কেইটা বাজিল এতিয়া? 4টা। তো আমাৰ গাঁৱৰ ৰাইজে মানে আঠখেলীয়া নামঘৰ আৰু দেওপানীলৈ যাওঁ বুলি ওলাইছোঁ। তো বন্ধুসকল ভিডিঅ'টো চাই থাকক লাষ্টলৈকে, কেনেকুৱা পাব জনাব, দেখাই আছোঁ। আমাৰ লগত দাদা আছে আৰু আমাৰ গাঁৱৰ ৰাইজ আছে, তাত চবেই যাব আৰু গোটেইবোৰ মোৰ আঁতৰে আমি যাম আঠখেলীয়া নামঘৰলৈ বুলি। আৰু আমাৰ আয়োজন কৰা মানুহজন এজনেই হৈছে। তো সব আয়োজন কৰিছে এখেতে আৰু ইয়াৰ আমাৰ লগত আছে আমাৰ আঁতৰে জয়ন্ত আঁতৰে। তো বন্ধুসকল ময়ো উঠি লওঁগৈ বাছত। ভিডিঅ'টো কেনে পালে জনাব সকলোকে। চাব কাকতিগাঁও ৰাইজ এইফালে যুৱ সন্থা এতিয়া যোৰহাট তিতাবৰ পালোহি। যোৰহাট তিতাবৰ পাই আমি এতিয়া আমাৰ আঠখেলীয়া নামঘৰ পামগৈ। তো এইফালে কিবা ক'বা? এইফালে কিবা ক'ব ৰাইজসকল? তো বন্ধুসকল আহি পালোহি শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। ভিডিঅ'টো চাই যাব শেষলৈকে, ভিডিঅ'টো কেনে পালে জনাব। তো বন্ধুসকল বলক ভিতৰলৈ যাওঁ। কেনেকুৱা লাগিছে পৰিৱেশটো? কেনেকুৱা লাগিছে তোমাৰ পৰিৱেশটো? কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ পূজা কৰা হৈ গ'ল। পূজা কৰি এতিয়া আমি যাম শ্ৰী শ্ৰী
দেওপানী দুৰ্গা মন্দিৰ। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব, কেনে পালে জনাব। তো বলক বন্ধুসকল শ্ৰী শ্ৰী দেওপানী দুৰ্গা মন্দিৰলৈ যাওঁ। আহি পালোহি দেওপানী তাৰপৰা ৰঙা ফিটা লৈ ল'লোঁ। ৰঙা ফিটা লৈ ভিতৰলৈ গৈ আছোঁ। ৰঙা ফিটা বান্ধিলে বোলে মনৰ আশা পূৰণ হয়, তো ময়ো বান্ধোগৈ মনৰ আশা পূৰণ হ'ব। তো বলক বন্ধুসকল, এয়া আমি শ্ৰী শ্ৰী দেওপানীৰ দুৰ্গা মন্দিৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। বান্ধি ল'লোঁ ৰঙা ফিটা বান্ধিলে বোলে মনৰ আশা পূৰণ হয়। তো বন্ধুসকল ময়ো বান্ধি ল'লোঁ ৰঙা ফিটা বান্ধি এতিয়া আমি গৈ আছোঁ ঘৰলৈ বুলি। আৰু ৰাস্তাত কিবা এটা খাব লাগিব, আমি ৰাতিপুৱা অহাটো একো খোৱা নাই। তো বন্ধুসকল আহি পালোঁ এতিয়া আমি নুমলীগড় ধাবাত ভাত খোৱা হৈ গ'ল আমাৰ। আৰু দুজনমান মানুহ ৰখি আছোঁ, সেই দুজনমান মানুহৰ ভাত খাই হ'লে আমি সকলোৱে যামগৈ ঘৰলৈ বুলি। তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে জনাব শেষৰলৈকে। আৰু নেক্সট ব্লগত লগ পাম, নতুন ভিডিঅ' দি থাকিম, আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। তো বন্ধুসকল আজিলৈ আহিছোঁ, ধন্যবাদ, বাই বাই।